টিকেট লৈ ল'ব কাৰণ বাইক দি আছো 50 টকাত 50 খন। নমস্কাৰ, আজি আছোহি মই গোলাঘাটত আৰু আপোনালোকে দেখি আছে যিখন বাইক। প্ৰথমে কমেণ্ট কৰক এখন কি বাইক হয় আৰু এই বাইকখনৰ আপুনি গৰাকী হ'বলৈ হ'লে প্ৰথমে সংগ্ৰহ কৰিব লাগিব। আপোনালোক ইতিমধ্যে কৈছোঁ 50 টকাত দি উপহাৰ কুপন খেল আৰু কেনেদৰে পাব মই সম্পূৰ্ণ দেখাম। আৰু অকল এইখন বাইক বুলিয়ে নহয়, কাৰণ ফাৰ্ষ্ট প্ৰাইজ আপোনালোকক দেখাম যে হাৰ্লি ডেভিডছন আছে। গতিকে ভিডিঅ'ৰ লগত জড়িত থাকক। অৰিন্দমেটো চলাই আছে আৰু এইফালে নিত্য নিৰঞ্জন দা এনেদৰে প্ৰত্যেকে চলাই আছে। ইতিমধ্যে আপোনালোকক কৈছোঁ যে মই অলপ আগতে দেখাইছিলোঁ বাইক কেইখন আৰু এয়া গোটেই কেইখন বাইকৰ আপুনি গৰাকী হ'বলৈ হ'লে মই সদায় কৈ থাকোঁ যে 1 মিনিটত জীৱন সলনি নহয়, কিন্তু 1 মিনিটত লোৱা সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আমিও নাজানো কাৰ ভাগ্যত কি আছে, গতিকে আমি যদি সঁচাকৈ আমাৰ ভাগ্য সলনি কৰিম বুলি ভাবিছোঁ বা আমাৰ ভাগ্যত এই 5th নম্বৰ প্ৰাইজকে ধৰি যিকেইখন বাইক আছে, হাৰ্লি ডেভিডছন ফাৰ্ষ্ট প্ৰাইজকে ধৰি যিকেইখন গাড়ী আছে, আচলতে বাইক আছে, স্কুটি আছে, এই বাইক বা স্কুটিৰ গৰাকী হ'বলৈ হ'লে আপুনি সংগ্ৰহ কৰিব লাগিব 50 টকা দি উপহাৰ কুপন আৰু খেলৰ টিকেট। আৰু ইতিমধ্যে কমিটিৰ ওচৰলৈ যাম, কিন্তু তথাপিও কৈছোঁ এটা মহৎ দুটা উদ্দেশ্য লৈ খেলখন অনুষ্ঠিত কৰিবলৈ লৈছে। আৰু খেল দুখনৰ কথা ইতিমধ্যে মই আপোনালোকক ফেচবুকৰ লাইভতে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে কৈ আছিলোঁ, কিন্তু খেললৈ মাত্ৰ কেইটামান দিন বাকী আছে। আৰু ইতিমধ্যে আপোনালোকে দেখাইছোঁ গোটেই বাইককেইখন দেখাই দিছোঁ। আৰু সদায় মই কৈছোঁ যে আপোনাৰ স্ক্ৰীণত যিসমূহ নাম্বাৰ আহিছে তাৰ পৰা আপোনালোকে উপহাৰ কুপনৰ টিকেট ল'ব পাৰে। আৰু গোটেই বাইককেইখন এবাৰ মোক দেখাই দিবলৈ কৈছোঁ। আৰু গতিকে 8 নম্বৰ প্ৰাইজখন কাক লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু তেনেদৰে আপোনালোকে এনেকুৱা ধৰণৰ হয় যে মহিলাসকলে ভাবিব পাৰে, মোৰ পেজত বহুত মহিলাসকলে চায় আৰু যিসকলে ভাবিব পাৰে স্কুটি দিছে নাই, চাওক স্কুটিও আছে। গতিকে এই স্কুটিৰ গৰাকী হ'বলৈ হ'লে আপুনি সংগ্ৰহ কৰিব লাগিব 50 টকা দি উপহাৰ কুপনৰ টিকেট। এইফালে আছে দেৱজানী বা, আৰু দেৱজানী বাৰ পৰা জানিম আজি খেলখনক লৈ, যিহেতু আপুনি আহিছে প্ৰমোশ্যনত আৰু মাজত মাথো কেইটামান দিন বুলি ক'ব পাৰি, কাৰণ বিহুৰ মাজত ব্যস্ততা হৈ থাকিব, কাৰণ ঈদো আহি আছে। আৰু প্ৰথমে আমি 2টা বিহুলৈ আমি ওলগ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু অতি সোনকালে পাই আছে সেই বিহু, আৰু বিহুৰ পাছতে 50 টকাত 50খন বাইকৰ আপোনাৰ খেলখন অনুষ্ঠিত হ'বলৈ গৈছে। বা কি ক'ব খেলখনক লৈ? খুব ভাল লাগিছে। একদম প্ৰথম দিনটোৰ পৰাই, খেলখনৰ শুভাৰম্ভণি দিনটোৰ পৰাই খেলখনৰ লগত জড়িত হৈ আছোঁ বৰ্তমান দিনটোলৈকে, বৰ্তমান সময়লৈকে, আৰু একেবাৰে উপহাৰ বিতৰণৰ দিনটোলৈকে জড়িত হৈ থাকিম। আৰু এই খেলখনৰ ৰাইজৰ সঁহাৰি বহুত বেছি আৰু এখন খুব ৰোমাঞ্চকৰ খেল হ'বলৈ গৈ আছে। 50 টকাত 50খন বাইক, ইমান কম মূল্যতে পাব হাৰ্লি ডেভিডছনৰ দৰে বাইক। গতিকে খুব বেছি এখন ভাল খেল। তাতে খেলখনৰ আয়োজক সমিতিয়ে এটা খুব ভাল মটিভ লৈ খেলখন খেলাইছে, সেইটো কাৰণে খুব বেছি ভাল লাগিছে। মানে আমাৰ প্ৰশাসনিক দিশটোত আগবাঢ়ি যাবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা এটা কোচিঙৰ প্ৰয়োজন হয়, কিন্তু তেনেকুৱা এটা কোচিং ল'বলৈ কিমান টকাৰ প্ৰয়োজন হয় আমি সকলোৱে জানো। কেতিয়াবা মানে নিম্ন মধ্যবিত্ত পৰিয়াল বা মধ্যবিত্ত পৰিয়ালে মেধাৱী ছাত্ৰ ছাত্ৰী হ'লেও তেনেকৈ এটা কোচিং দিয়াব নোৱাৰে, ঘৰৰ পৰা নোৱাৰে গৈ। গতিকে এইখন কমিটিয়ে খেলখন খেলোৱাৰ পিছত ৰাহি পুঁজিৰে যে প্ৰথম পৰ্যায়ত 50জন ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ APSC কোচিং কৰাব, তাকো অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত। সেইটো খুব বেছি ভাল খবৰ। সেইকাৰণে খেলখনৰ লগত জড়িত হৈ খুব বেছি ভাল লাগিছে। মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে খুব গুৰুত্ব আৰোপ কৰিছে আয়োজক সমিতিয়ে। আৰু গতিকে খেলখন খুব ভাল হ'ব। আমি জড়িত হৈ আছোঁ, হৈ থাকিম, আপোনালোকে দেখা পাই থাকিব। থেংক ইউ। ইতিমধ্যে আৰু মোৰ লগত আহিছিলে অৰিন্দম, আৰু অৰিন্দমৰ পৰা জানিম। অৰিন্দম, কি ক'বা খেলখনক লৈ? ইমান এখন ধুনীয়া খেল হ'বলৈ গৈ আছে 50 টকাত, মানে অসমৰ এখন সৰ্ববৃহৎ খেল বুলি ক'ব লাগিব। 50খন বাইক, আৰু এইখন আছে 4 নম্বৰত আছে নি, এখন 4 নম্বৰত আছে। প্ৰথমখন আছে হাৰ্লি ডেভিডছন। গতিকে যিসকল টিকেট লোৱা নাই ময়ূৰৰ পৰা টিকেট ল'ব পাৰিব। লগতে বহুতো ক্ৰিয়েটৰ আহিছে। খুব ধুনীয়াকৈ খেলখন হ'বলৈ গৈ আছে। প্ৰথমৰ পৰা খেলখনৰ লগত জড়িত হৈ পেলাই আছোঁ। খেলখন হ'বলৈ গৈ আছে 19 মে'ত, মাত্ৰ মাজত এমাহ বুলি ক'ব পাৰি। আৰু এতিয়া বিহু আহি আছে, ঈদ আহি আছে। এই শুভক্ষণত আপোনালোকে যদি টিকেট সংগ্ৰহ কৰা নাই সংগ্ৰহ কৰি লওক, কাৰণ শুভক্ষণত কাৰ ভাগ্য ফালে কোনো ঠিক নাই। আৰু আমাৰ অসমীয়াৰ নৱবৰ্ষ হ'বলৈ গৈ আছে, গতিকে সেইটো এটা ভাল কথা। গতিকে দেৰি নকৰিব, সোনকালে টিকেট সংগ্ৰহ কৰক। আৰু নিত্যৰঞ্জা খেলখনক লৈ কি ক'ব, যিহেতু খেল পালেহি আৰু মাজত কেইটামান দিন? প্ৰথমতে আমাৰ বেটাই ক'ব টিকেট লৈ ল'ব কাৰণ বাইক দি আছো 50 টকাত 50খন। 50 টকাত 50 টকাত মই নাপাৰো। ই নেপাৰে মানে ই নেপাৰে কাৰণে মই পাৰো, মানে কৈ দিছোঁ শুনক। কথাটো হ'ল যে 50 টকাত এইটো লগাই লৈছোঁ। 50 টকাত 50খন বাইক দি আছে। বেটাই মই উঠি আছোঁ, উঠিছা যাবা নাই, ল'বা নাই এখন? আৰু আপোনালোকে লৈ লওক, কিয়নো গোলাঘাটৰ মাজমজিয়াত খেল হৈছে এখনেই, যিখন খেলত আছে 50খন বাইক আৰু 50 টকাত 50খন বাইক। সকলো অসমতে তালফাল লগাই আছে, পিছফালে বেনাৰ লগাই আছে। কিয়নো ময়ূৰ লগতে কওঁ, তোমাৰ কোনটো চোৱা বাতি দিবা আৰু তুমি কৈ দিয়া সকলোৱে টিকেট লৈ ল'ব, কৈ দিয়া কাৰণ বাইক দিছো।
শুনিলে বাইক দিছে মানে এই বেটাই ল'ব বেটা থাকোঁতে যদি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিছে আপোনালোকে আৰু পাব কেলে বেটাই দিছে ভৰি উঠাই লৈছে আৰু কৈছো ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে খেলাইছে 50 টকাত 50খন বাইক লগতে 50 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে APSC UPSC কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে পইচা দিব বিনামূলীয়াকৈ শিক্ষা দিব লগতে নামঘৰ মন্দিৰৰ কাৰণে তেওঁলোকে ডনেশ্যন কৰিব আৰু এই অনুষ্ঠানটোৰ কাৰণে বহুত ভাল লাগিছে গোলাঘাটত ইমান ডাঙৰ এটা অনুষ্ঠান আছে সকলো সংগঠনে মিলি এই অনুষ্ঠানটো পাতিছে আৰু NGOটোলৈ আমাৰ ফালৰ পৰা গোলাঘাটবাসী হিচাপে গৌৰৱ কৰোঁ গোলাঘাটৰ কাৰণে কিবা এটা যে কৰিছে আৰু সকলোৱে কৰিব কিয়নো আমাৰ ৰাইজে কুপন ল'ব আৰু আমাৰ ৰাইজে কুপন ল'লে ছাত্ৰ ছাত্ৰী বিকশিত হ'ব কমিটিৰ ওচৰলৈ যাম আৰু এইফালে দেখিছে নিত্য নিৰঞ্জন দা উঠি আছে বাইকত আৰু ইতিমধ্যে 50 টকাৰ বাইকত তেখেতো জড়িত হৈ আছে আৰু ইতিমধ্যে কমিটিৰ পৰা জানিম আজি খেলখনক লৈ আৰু গতিকে প্ৰত্যেক কেইজন ব্যক্তিকে শুনিম প্ৰথমতে আপোনাক সুধিব বিচাৰিছে আপুনি কমিটিৰ কি হয় মই তেজাৰ বিভাগত আছে আৰু আপুনি উপসভাপতি আপুনি আৰু আপোনাৰ সাধাৰণ সম্পাদক আৰু আজি জানিম যে আপোনালোকে গম পাইছো যে 50 টকাত 50খন বাইক আৰু ইতিমধ্যে আপোনালোকক যিটো মহৎ কিবা এটা উদ্দেশ্য লুকাই আছে দুটা মহৎ উদ্দেশ্য লৈ খেল দুখন অনুষ্ঠিত কৰিবলৈ গৈছে গতিকে আপোনাৰ পৰা জানিম যে খেলখন কেনেদৰে আয়োজন কৰিব আৰু নিৰ্দিষ্ট আচলতে বিহুৰ পাছতে আৰু বিহুলে মাজত আচলতে কেইটামান দিন তাৰ পাছতে খেলখন অনুষ্ঠিত হ'বলৈ গৈছে আৰু সৰহ সংখ্যক মই দেখিছো যে গোলাঘাটৰ 50 টকাৰ টিকেটক লৈ যিমান মানুহৰ হাবাথুৰি খাইছে সেইটো লৈ মোৰ বহুত ভাল লাগিছে কাৰণ এটা উদ্দেশ্য বোলে মহৎ আৰু সেই উদ্দেশ্যটো আপোনালোকৰ পৰা জানিব বিচাৰিছো হয় স্যাৰ প্ৰথমতে গোলাঘাট তৰফাত শিৱ মন্দিৰৰ আন্তঃগাঁথনিৰ বাবে আমি মন্দিৰৰ সাহায্যাৰ্থে আমি খেলখন অনুষ্ঠিত কৰিছোঁ আৰু দ্বিতীয়তে আমাৰ যি APSC পঢ়াবৰ কাৰণে APSC কোচিঙৰ কাৰণে এবছৰীয়া বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰিছোঁ 50 জন ছাত্ৰ ছাত্ৰীৰ মাজত মেধা ভিত্তিত আৰু সেয়েহে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এই যি 50 টকাত 50খন বাইকৰ যি খেল এই খেলখনক লৈ পেলাই আজি অসমত ইতিমধ্যে সৰ্বত্ৰ প্ৰচাৰ সৃষ্টি হৈছে আৰু টিকেট সংখ্যক টিকেট ইতিমধ্যে আমাৰ বিক্ৰী গৈছে আৰু খুব কম টিকেট আছে সেয়েহে আপোনাৰ মাধ্যমেৰে মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে 50 টকা দি এটা অনুদান আগবঢ়াওক এই অনুদানটো আপুনি 50 টকা এটা প্ৰাইজো পাব পাৰে আৰু APSC ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে আপোনালোকে সহায় কৰিব পাৰে সেয়েহে আমি খেলখনৰ টিকেট খতম হৈছে আৰু খুব কমেও এমাহ আছে আৰু এমাহৰ ভিতৰত আমি খেলখন এই স্থানতে আমি খেলখন অনুষ্ঠিত কৰিম আৰু এই খেলখনত যিসকল লোকে প্ৰাইজ পাব 50 জন লোককে আমি একত্ৰিত কৰি একেটা সময়তে এটা দিন ধাৰ্য কৰি খেলৰ 1-2 দিন পাছতে এটা দিন ধাৰ্য কৰি সকলো ৰাইজক যিসকলে পাব তেখেতলোকক একত্ৰিত কৰি 50 জন লোকক আমি 50টা প্ৰাইজ একেলগে আমি প্ৰদান কৰিম আৰু ইতিমধ্যে আপোনালোকে গম পাই যে প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি পত্ৰ লৈ তেওঁলোকে এই আগবাঢ়িছে তাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু মই সদায় লাইভত 9 বজাত আপোনালোকৰ ৰাতি কৈ থাকোঁ যে আৰু ইতিমধ্যে আপোনালোকৰ যিটো মহৎ উদ্দেশ্য আজি ডাইৰেক্ট আকৌ পুনৰ কমিটিৰ লগত দেখাই দিলোহি আপোনালোকে কেনেদৰে আচলতে খেলখন তেওঁলোকে আয়োজন কৰিব বহুতৰ মনত যিসমূহ প্ৰশ্ন উদয় হৈ আছিলে আৰু যদি কিবা প্ৰশ্ন বেলেগ ধৰণৰ উদয় হৈ আছিলে তেন্তে আপোনালোকে মোক কমেণ্ট কৰিব মই যিমান পাৰোঁ আপোনালোকক সেই প্ৰশ্নসমূহ উত্তৰ দিবলৈ যত্ন কৰিম আৰু স্ক্ৰীনত যিসমূহ নাম্বাৰ আহি আছে সেই নাম্বাৰসমূহৰ পৰা আপোনালোকে উপহাৰ কুপনৰ টিকেট লওক আৰু প্ৰত্যেকজন কমিটি মেম্বাৰ যি মহৎ উদ্দেশ্য লৈ আগবাঢ়িছে তাৰ কাৰণে মই গ্ৰেণ্ড চেলুট কৰিছোঁ আৰু অসমবাসী ৰাইজে আপোনালোকক ছাপোৰ্ট কৰিছে আৰু যিহেতু APSC মহৎ উদ্দেশ্য লৈছে আৰু তৰফাতগাঁও শিৱ মন্দিৰৰ কাৰণে আৰু অনাগত যি আহি আছে আপোনাৰ ঈদ উল ফিতৰ শুভেচ্ছা জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ প্ৰত্যেকজন ব্যক্তিলৈ আৰু অসমবাসী ৰাইজলৈ তেন্তে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তেন্তে আপোনালোকে যিমান পাৰে স্ক্ৰীনত দিয়া নাম্বাৰত 50 টকাত কাৰণ মই সদায় কৈ থাকোঁ যে 1 মিনিটত জীৱন সলনি নহয় 1 মিনিটত লোৱা সিদ্ধান্তই আপোনালোকৰ হাৰ্লি ডেভিডছনৰ দৰে বাইকৰ আপুনি গৰাকী হ'ব পাৰিব তেন্তে বাই বাই লাভ ইউ অল